হ'ল চাওক টাইমেটৰ প্ৰতিগৰাকী দৰ্শক দেখুৱাইছোঁ চিনেমা শেষ হোৱাৰ মুহূৰ্ততে কান্দোনত ভাগি পৰিছে প্ৰতিগৰাকী দৰ্শক নতুন সীমার সুতাললে আকু আমি আরি কোলারে নতুন দিন আকাশলে সঁচাকৈ যেন ৰৈ ৰৈ বিনাইছে প্ৰতিগৰাকী দৰ্শক চিনেমা শেষ হোৱাৰ পিছতে ৰৈ ৰৈ বিনাইছে প্ৰতিগৰাকী দৰ্শক প্ৰতিগৰাকী অনুৰাগীয়ে জুবিন গাৰ্গক চাবলৈ যি হেঁপাহ জুবিন গাৰ্গৰ যি চিনেমা ৰৈ ৰৈ বিনালে চাই ৰৈ ৰৈ সঁচাকৈয়ে বিনাইছে চাওক কান্দোনত প্ৰতিগৰাকী চাৰিওফালে চালে প্ৰতিটো ছবিগৃহ চাৰিওফালে চালে দেখিবলৈ পোৱা যায় ইয়া ভগা কান্দন জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চাই ইয়া ভগা কান্দন বৰহাটৰ পৰা আহি আছো আমি বহুত ধুনীয়া চিনেমাখন দি গৈছে সকলো ৰাইজ আহক চাওক চিনেমাখন ভাল লাগিব আৰু এখন এনেকুৱা ভাল চিনেমা চাবলৈ পাম নে ভাবি নাপাইছো আৰু নাজানিছো ভাল লাগিছে চিনেমা ভাল লাগিলে সকলো অসমৰ ৰাইজে সকলোকে মাতিছো আহক চাওক অসমীয়া চিনেমা ক'ব নোৱাৰো মই একো ক'ব নোৱাৰিছো একবাৰৰ বাবে দাদাক চাই গলো আজি আকৌ আমি এনেকে দেখিবলৈ নাপাম দাদা ন্যায়ৰ ক্ষেত্ৰত কি ক'ব জুবিনৰ ন্যায় আমাৰ অতি সোনকালে লাগে আমাক মানে আজি আমি ক'ব নোৱাৰা অৱস্থা হৈ আছো আমি জুবিনৰ কাৰণে একদম বৰহাটৰ পৰা আহি আছো আমি বহুত ধুনীয়া চিনেমাখন দি গৈছে সকলো